এইটো হল মাছৰুমৰ ৰেচিপি। আমাৰ সাৰে ৰেচিপিটো বনাব। মই এনেদৰে বনাই পোৱা নাই। প্ৰথম খাইছোঁ তেওঁৰ হাতেৰে। প্ৰথমতে মই মাছৰুমখিনি তেওঁক ধুই দিলোঁ। তেওঁ ইয়াৰ জোখমতে সকলো কাটি লৈছে। চাই থাককচোন কেনেদৰে তেওঁ বনায়। ইয়াতে তেওঁ কৰ্ণ পাউডাৰ এড কৰিছে। কেইচামুচমান কৰ্ণ পাউডাৰ ইয়াত দিছে। তেওঁ এইখিনি ভালদৰে মিক্স কৰি লৈছে যাতে মাছৰুমখিনিত কৰ্ণ পাউডাৰ আৰু ময়দাখিনি ভালদৰে সান খাই যায়। তাৰপিছত তেওঁ কেৰাহীত তেল দিব ক'লে মোক তেলখিনি দিলোঁ। এই তেলখিনি গৰম হোৱাৰ পিছত তাত কি কৰে চাওকচোন। গৰম হৈ থকা তেলখিনিতে তেওঁ মাছৰুমখিনি প্ৰথমতে ভাজি ল'লে। সেইখিনি ভালদৰে ভজাৰ পিছত তেওঁ আদা নহৰু পেষ্ট আৰু বিলাহীৰ পেষ্টখিনি দি অলপ সময় ভাজিব। তাতে কাটি থোৱা পিঁয়াজ আৰু কেপচিকামখিনি দি অলপ সময় ভাজিব। এনেকৈ গ্ৰেভিটো বনি গৈছে। ভাল নহ'লে